নমস্কাৰ ৰাইজ, মই এষ্ট্ৰলজাৰ পলাশ চেতিয়া। আজি আপোনালোকৰ ওচৰত পুনৰ এষ্ট্ৰলজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আনিলোঁ। ভিডিঅ'টো বৰ বেছি দীঘল নহয়, চুটি ভিডিঅ', সেইটো কাৰণে সম্পূৰ্ণৰূপে চাব। আৰু মোৰ ইউটিউবৰ ভিডিঅ'বিলাকত আপোনালোকে সদায় এটা কথা মন কৰিব, মই কোনো ধৰণৰ আল্টু ফাল্টু কথা নকওঁ। কিছুমান ইউটিউবাৰে আপোনাৰ কি কয়, একেটা কথাকে পেঘে নিয়াই থাকে। মোৰ সেইটো স্বভাৱ নাই। তাৰমানে প্ৰত্যেকটো বাক্যই আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু আপোনাৰ সময় কেতিয়াও অযথা অপব্যয় নহয় মোৰ ভিডিঅ'বোৰ চালে। এতিয়া কাহিনীটো কি হৈ গৈছে, আজিকালি আপোনালোকে মন কৰিব, এই ফেচবুক বা ইউটিউবটো যদি আমি খোলো, তেতিয়াহ'লে জ্যোতিষ শাস্ত্ৰৰ বিভিন্ন ধৰণৰ কথা দেখিবলৈ পোৱা যায়, আৰু বহুত জ্যোতিষী দেখিবলৈ পোৱা যায়। আজিকালি মাৰ্কেটত ঢেৰ জ্যোতিষী আহি গ'ল। এতিয়া কাহিনীটো কি হৈ গৈছে, আপোনালোকক মই এটা কথা কৈ থওঁ, যিমানবিলাক জ্যোতিষী আছে নহয়, আৰু যিমানবিলাক জ্যোতিষীয়ে জ্যোতিষ শাস্ত্ৰৰ কথা কয়, মই দেখিছোঁ 80% জ্যোতিষীয়ে জ্যোতিষ শাস্ত্ৰৰ বিষয়ে নাজানে। 80% জ্যোতিষীয়ে ফ্ৰড হয়। তেওঁলোকে কি কৰিব, খুব বেছি এখন দুখন কিতাপ পঢ়িব, ইউটিউবৰ 2-এটা ভিডিঅ' চাব, আৰু নিজৰ দোকান খুলি ল'ব। আৰু দোকান ক'ত খোলে? এই ইউটিউবত চেনেল এটা বনায়, ফেচবুকত পেজ এটা বনায়। ইউটিউবত চেনেল বনাবলৈ, ফেচবুকত পেজ বনাবলৈ একো পইচা নালাগে, আৰু তেনেকৈ তাহাঁতি ভেলকিবাজি কিছুমান কৰি থাকে। এতিয়া কথাখিনি কিহৰ কাৰণে কৈছে আপোনালোকে মন দি শুনক। সাধাৰণতে আপোনালোকে ভিডিঅ'বিলাকত পায়, ইউটিউব বা ফেচবুকৰ ভিডিঅ'বিলাকত এইটো পায় যে শুক্ৰ গ্ৰহ ভাল হ'লে মানুহৰ জীৱনত ধন টকা পইচা আহে, তাৰপিছত এইটো কি কয়, লাক্সাৰিয়াছ লাইফ আহে। তেনেকুৱা ধৰণৰ কিছুমান ইনফৰমেশ্যন প্ৰদান কৰা দেখিবলৈ পোৱা যায়। এতিয়া আপোনালোকক মই এটা কথাই কওঁ, এষ্ট্ৰলজিৰ দিশত 25 বছৰ ধৰি মোৰ জ্যোতিষ শাস্ত্ৰৰ অভিজ্ঞতা হ'ল। ফেচবুক আৰু ইউটিউব জন্ম হোৱাৰ আগৰ পৰাই মই জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰি আহিছোঁ। শুক্ৰ ভাল হ'লে যে টকা পইচা হয়, লাক্সাৰিয়াছ লাইফ মানুহে স্পেণ্ড কৰে, ইয়াতকৈ মিছা আৰু ফাল্টু কথা একো ডাল নাই এই পৃথিৱীখনত। মই আজি প্ৰমাণ কৰি দিম যে এই কথাষাৰ সম্পূৰ্ণৰূপে মিছা, কোনো তাৰ হেৰি নাই, এভিডেন্স নাই। আপোনালোক সকলোৱে জানে, আপোনালোকৰ এখন জন্ম পত্ৰিকা আছে। সেই জন্ম পত্ৰিকাখনৰ দ্বাৰা জ্যোতিষীসকলে ভৱিষ্যত চাই বুলি আপোনালোকে জানে। আপোনালোকে যিকোনো জ্যোতিষীক সুধিব, লাগে ডাঙৰ জ্যোতিষীয়ে হওক, সৰু জ্যোতিষীয়ে হওক, এটা কথা সুধিব যে আমাৰ জন্ম পত্ৰিকাখনত বিভিন্ন ধৰণৰ স্থান থাকে নেকি? যেনে কৰ্মস্থান, ভাগ্যস্থান, ধনস্থান, বিবাহ স্থান। এই স্থানবিলাক কি জানেনে? এই স্থানবিলাকে আমাৰ ভৱিষ্যত জীৱনত কি হ'ব লগা আছে তাক ইণ্ডিকেশ্যন কৰিব। উদাহৰণস্বৰূপে আপোনাৰ জন্ম পত্ৰিকাৰ কৰ্মস্থানটো ভাল হ'ল, কৰ্মক্ষেত্ৰত আপুনি উন্নতি কৰিব। ধনস্থানটো ভাল হ'ল, ধন টকা পইচা আপোনাৰ জীৱনত আহিব। বিবাহ স্থানটো ভাল হ'ল, বিবাহৰ ক্ষেত্ৰত এটা সুখী বৈবাহিক জীৱন আপুনি স্পেণ্ড কৰিব পাৰিব। তাৰোপৰি আমাৰ জন্ম পত্ৰিকাত কি থাকে? বিভিন্ন ধৰণৰ ৰাজযোগ। কেনেকুৱা ধৰণৰ ৰাজযোগ? একাৱলী ৰাজযোগ, ক্ষেত্ৰহিংসাখন ৰাজযোগ। এই ৰাজযোগবিলাকে কি কৰে? আমাৰ জীৱনত উন্নতি দিয়ে। এতিয়া আপোনালোকে জাষ্ট কমন চেন্সেৰে এটা কথা ভাবক। ধৰি ললো আপোনাৰ শুক্ৰ বেয়া, আপুনি মনতে ভাবি ল'লে মোৰ জীৱনত আৰু টকা পইচা নহয়, লাক্সাৰিয়াছ লাইফ নহয়, কিন্তু আপোনাৰ জন্ম পত্ৰিকাখনত বোলে কৰ্মস্থান আৰু ধনস্থান ভাল হৈ আছে। তাৰোপৰি বোলে ভাল বোলে যোগ, একাৱলী যোগ, ক্ষেত্ৰহিংসাখন যোগ আপোনাৰ জন্ম পত্ৰিকাখনত আছে। এতিয়া আপুনি মোক লজিকেলি কওকচোন, আপোনাৰ কিহৰ কাৰণে টকা পইচা নহ'ব? শুক্ৰৰ সৈতে কিডাল সম্পৰ্ক আছে? যদি শুক্ৰ ভাল হ'লে টকা পইচা আহে, তেতিয়াহ'লে আমি জ্যোতিষীসকলে জন্ম পত্ৰিকাত ধনস্থান, কৰ্মস্থান, বিভিন্ন ধৰণৰ ৰাজযোগ কেলে চাওঁ? মানুহে আমাৰ ওচৰত পইচা দি কেলে জ্যোতিষ শাস্ত্ৰ দেখায়? এইবিলাক সম্পূৰ্ণৰূপে মিছা কথা, একেবাৰে ফাল্টু কথা। এইবোৰ নজনা মানুহবিলাকে আহি পেলাই এইখন দোকান খুলি লৈছে। আৰু এতিয়া মই এইটো কওঁ যে কিহৰ কাৰণে এই কথাটো প্ৰচলন হ'ল। এতিয়া আপোনালোকেতো হয়তো এইটো ভাবিব পাৰে যে বহুত মানুহে কয় শুক্ৰ ভাল হ'লে টকা পইচা হয় বুলি। হয়তো এইটো কনফিউজন হয়তো মনত আপোনালোকে আহিব পাৰে। মই কৈ দিছোঁ এইটো কনফিউজন কেলে আহিছে আৰু মানুহবিলাকে কেলে কয়। কি হয়, শুক্ৰ গ্ৰহ সাধাৰণতে আমাৰ লক্ষ্মী আইৰ সৈতে তুলনা কৰা হয়। আৰু যাৰ লক্ষ্মী আই সন্তুষ্ট, তাৰ জীৱনতে ধন টকা পইচা আহিব। এইটো ঠিক, লক্ষ্মী আই সন্তুষ্ট হ'লে মানুহৰ জীৱনত ধন টকা পইচা আহিব। কিন্তু সেই বস্তুটো হৈছে ভগৱানৰ ডিপাৰ্টমেণ্ট।
কথাটো গম পাইছেনে? সেইটো লক্ষী আই বুলি নহয়, ভগৱান মানে মহাদেৱো যদি সন্তুষ্ট হয়, হনুমানো যদি সন্তুষ্ট হয়, ভগৱান মানে গণেশ দেৱতাও যদি সন্তুষ্ট হয়, আপোনাৰ জীৱনত টকা পইচাৰ সৌভাগ্য বৃদ্ধি হ'বই। লক্ষী আইটো সন্তুষ্ট হ'লে হ'বই, সকলো দেৱতাৰ সন্তুষ্ট হ'লে হ'ব। কিন্তু ইয়াত আমি আলোচনা কৰিম প্ৰপাৰ এষ্ট্ৰলজিটো। প্ৰপাৰ এষ্ট্ৰলজিটো ধৰ্মৰ সৈতে বেলেগ। প্ৰপাৰ এষ্ট্ৰলজিটো আপোনাক কি বুজায়, আপোনাৰ ভাগ্যখনত কি আছে। শুক্ৰ ভাল হোৱা বেয়া হোৱাৰ ওপৰত সেইটো কাৰণে আপোনাৰ টকা পইচা বা লাক্সাৰিয়াছ লাইফটো নিৰ্ভৰ নকৰে। উদাহৰণস্বৰূপে এতিয়া কথাটো আপোনালোকে উল্টাকে চাওক, ধৰি ল'লো শুক্ৰ গ্ৰহটো আপোনালোকৰ বিৰাট ভাল হৈ আছে, কোনোবা জ্যোতিষে কৈ দিয়ে বোলে একদম শুক্ৰ ভাল হৈ আছে, একদম আপুনি জীৱনত ঢেৰ ধন টকা পইচা ঘটিব। কিন্তু আপোনাৰ জন্ম পত্ৰিকাখনত ধৰিলো কালসৰ্প দোষ আছে, তাৰপিছত কৰ্মস্থানত বোলে পাপগ্ৰহ বহি আছে, ভাগ্যস্থান বেয়া হৈ আছে, আপুনি কওকচোন আপোনাৰ জীৱনত কেনেকৈ উন্নতি হ'ব? এতিয়া কথাটো আপোনালোকে লজিকেলি চিন্তা কৰক, মই সঁচা কৈছো নে মিছা কৈছো। সেইবাবে আপোনালোকক মই এটা কথাই কওঁ যে এই ফেচবুক আৰু ইউটিউবটো যেতিয়া আপোনালোকে খুলিব বা বিভিন্ন ধৰণৰ যেতিয়া জ্যোতিষীসকল পডকাষ্টত আহিব, মানে পটককে তেওঁলোকৰ কথাবিলাক বিশ্বাস নকৰিব। মুখতটো যি আহে তিহকে তাহাঁতি কৈ দিয়ে না। আপোনালোকে কথাটো গ্ৰহণ কৰিব নে নকৰিব সেইটোহে গুৰুত্বপূৰ্ণ কথা। এটা প্ৰশ্ন হৈছে, আমিনো কেনেকৈ জানিম যে কোনজন জ্যোতিষীয়ে সঁচা কথা কৈছে, কোনজন জ্যোতিষীয়ে মিছা কথা কৈছে? সেই বস্তুটো জনাৰ কোনো উপায় নাই। কিন্তু এটাই মই আপোনালোকক কওঁ, আপোনালোকে যেতিয়া এজন জ্যোতিষীৰ মানে কথাখিনি শুনিব, এনেই মানে ফলো আপ কৰি মানে নল'ব। কথাবিলাকৰ মাজত যুক্তিযুক্ততা আছে নাই নাই সেই কথাটো আপোনালোকে প্ৰপাৰলি চিন্তা কৰিব। কেইবাটাও ভিডিঅ' চাব, কেইবাটাও তেওঁলোকৰ পডকাষ্ট চাব, তাৰপিছত বোলে আপোনালোকৰ বোলে মনত বোলে ভাৱ হৈছে যে এই জ্যোতিষীজনৰ কথাখিনি খুব যুক্তিপূৰ্ণ, তেতিয়া আপোনালোকে ফলো আপ কৰিব পাৰে। এতিয়া মোৰ ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকৰ অকণমান হ'লেও ফিল হৈছে যে মই কথাখিনি লজিকেল কথা কৈছোঁ, পাবত গজা কথা কোৱা নাই, প্ৰেক্টিকেল কথা কৈছোঁ। মই নিজক কোৱা নাই যে মই বৰ ডাঙৰ এষ্ট্ৰলজাৰ, কিন্তু কথাখিনিতো লজিকেলি কৈছোঁ না। কথাবিলাক হৈছে এনেকুৱা ধৰণৰ। আজিকালি মানে আপোনালোকক মই এটা কথাই কৈছোঁ, মানে দেশ আৰু দুনিয়া ভাল নহয় দেই। এইবিলাক তাৰমানে কি হয়, পইচা ঘটাৰ ধান্দা কৰি এইবিলাক মানুহে একদম আপোনালোকৰ পইচা একদম সৰব কৰিবৰ কাৰণে আহি আছে। সেইটো কাৰণে অলপ সাৱধানে থাকিব। তাৰমানে যদি ব্যক্তিগতভাৱে মানে জন্ম পত্ৰিকা দেখাব বিচাৰিছে, তেতিয়াহে তলত দিয়া নম্বৰটোত যোগাযোগ কৰিব পাৰে। মই টেলিফোনতো কনচাল্ট কৰি দিওঁ, আৰু টেলিফোনত কনচাল্ট কৰিলে আপোনালোকৰ লাইফৰ যিমানবোৰ কথা আছে সকলোবোৰ কথা তাৰমানে কোৱা হ'ব। আৰু বাকী জ্যোতিষশাস্ত্ৰৰ সকলোখিনিয়ে চোৱা হয়। গ্ৰহৰ ৰত্নও মই দিওঁ, আৰু বস্তুবিলাক মই কুৰিয়াৰ কৰি দিওঁ অসমৰ বিভিন্ন মানে ঠাইলৈ, যোনে বিচাৰে। আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু এটা কথা, ভিডিঅ'বোৰ চাই থাকিব, বেছি দীঘলীয়া ভিডিঅ' মই নবনাওঁ, সৰু সৰু কথা কিছুমান কৈ থাকিম। সেই কথাবিলাকৰ পৰা আপোনালোকৰ মানে মাইণ্ডটো বহুত পৰিষ্কাৰ হৈ যাব। আৰু মই সপ্তাহটোত মানে 2টা বা 3টা ভিডিঅ' দিমেই। তাৰমানে সেইটো কাৰণে পুৰা কানেক্টেড থাকিব। আজিলৈ আহিছোঁ, নমস্কাৰ।